হেল্ল' এভৰিৱান ইত্যাদি কৰি উঠি এতিয়া ৰাতিৰ খানাৰ সাজ ৰেডি কৰিবৰ কাৰণে তৈয়াৰী হ'লোঁ। এতিয়া সৰু কণ বিলাহী চাটনি বনাম। কণ বিলাহী বইল হ'ব দিলোঁ, লগত চৈকুৱা জলকীয়া আৰু নহৰুও দিলোঁ বইল হ'বলৈ। এতিয়া সেইকাৰণে অলপ বইল হৈ যোৱাৰ পিছত বাকলিখিনি মই ধুনীয়া কৰি গুচাই দিলোঁ। বাকলিখিনি গুচাই নিদিলে আকৌ চাটনি বনাবলৈ দিগদাৰ হ'ব। এতিয়া মোৰ বইল হৈ যোৱাৰ পিছত চাটনিখিনি ধুনীয়া কৰি পিটিকি দিলোঁ, চামুচেৰে দি পিটিকি দিয়াৰ পিছত এইপিনে মই দাইল আকৌ বইল হ'বলৈ দিলোঁ, হালধি নিমখ দি পেলাই। ইয়াত মিক্স দাইল আছে আৰু চাটনিখিনি এতিয়া মোৰ কেৰাহীৰ পৰা বাতি এটাত আজৰি কৰি ল'লোঁ। তাত আকৌ কাটি লোৱা পিঁয়াজখিনি আৰু নিমখ ধনিয়া পাত মিক্স কৰি এইখিনি মিহলাই ল'লোঁ। মিহলাই হৈ যোৱাৰ পিছত দাইলখিনিত আকৌ মই চিটি মাৰিবলৈ দিলোঁ। দাইলখিনিত আকৌ মই ইয়াত আকৌ মিক্স দাইল আছে দেই, মিক্স দাইল হোৱাৰ পিছত বইলখিনি আকৌ সেইটো চুলাত দিলোঁ। আকৌ এইপিনে কেৰাহীত আকৌ মই পিঁয়াজ আৰু ফ্ৰাই হ'ব দিলোঁ। পিঁয়াজৰ পিছত আকৌ কেঁচা জলকীয়া ফ্ৰাই দিলোঁ, ফালি 2 কোৱামান এনেকৈ 3-4 কোৱামান কেঁচা জলকীয়া ফালি আকৌ বেঙেনা সৰু সৰু কৰি মিহি মিহি কৰি কাটি লৈছিলোঁ, বেঙেনা আলু সেয়া ফ্ৰাই কৰি হালধি নিমখ দি ফ্ৰাই কৰিলোঁ, বহাই দিলোঁ। এইপিনে মোৰ দাইল ৰেডি। দাইলত বাগাৰ দিয়া কাৰণে জিৰা আৰু নৰসিংহ কেঁচা জলকীয়া পিঁয়াজ দি পেলাই এইখিনি ফ্ৰাই হ'বলৈ দিলোঁ ধুনীয়া কৰি, আৰু নহৰু অলপ খুন্দি লৈছিলোঁ লগত। নহৰু খুন্দি লৈ আকৌ বিলাহী কেইটামান কাটি লৈছিলোঁ, 2টা বিলাহী সৰু সৰু কৰি কাটি লৈ এইখিনি আকৌ ফ্ৰাই হ'বলৈ দিলোঁ। কোনে ৰান্ধি থকা অৱস্থাত এনেকৈ গেছ চাফা কৰে বাৰু? কাৰ আদত আছে ক'বচোন? মই কিন্তু ৰান্ধি থাকোঁ আকৌ গেছ চাফা কৰি থাকোঁ, তাৰ মাজত পৰাই মই এনেকৈ কৰি থাকোঁ দেই। এইখিনি মোৰ আদত আছে, কাৰোবাৰ আছেনে কমেণ্ট কৰি জৰুৰ জনাবা দেই মোক। এতিয়া মোৰ এইখিনি মজি গ'ল, বিলাহীখিনি মজি যোৱাৰ পিছত বইল হোৱা দাইলখিনি মই ইয়াত ঢালি দিলোঁ। দাইল বইল কৰিবলৈ দিছোঁ, মিক্স দাইল আছে ইয়াত, বুটৰ দাইল, অৰহৰ দাইল, মুগ দাইল, মচুৰ দাইল আৰু মাটিমাহৰ দাইল মিক্স কৰি মই বনাইছোঁ দেই। মিক্স দাইল খাই খুবেই সোৱাদ লাগে, খুবেই ভাল লাগে। কিমান আৰু মচুৰ দাইল খাম, মচুৰ দাইল ইমান ভাল নহয়। এইপিনে দাইল বইল হৈ গ'ল, তাৰ ওপৰত এতিয়া মই ধনিয়া পাত অলপ ছিটাই দিলোঁ। এইপিনে দাইল বইল জাল হৈ থকা মানে এইপিনে ভাজি হৈ গ'ল, ভাজিও হ'ল, দাইল হ'ল, চাটনি ৰেডি। এইপিনে ভাতখিনি হৈ যোৱাৰ পিছত ৰেডি কৰিলোঁ। এতিয়া থালি মই সাজিলোঁ ভাত খোৱাৰ কাৰণে। কোনে কোনে মোৰ ঘৰলৈ ভাত খাবলৈ আহিব নিশ্চয় আপোনালোকক চবকে ইনভাইট কৰিছোঁ। ভাত আজি নিৰামিষ ভাত দেই, মাছ মাংস নাই একো। বেঙেনা আলু ভাজি, বিলাহী চাটনি আৰু মিক্স দাইল আৰু ভাত আৰু কেঁচা জলকীয়া লগত তিয়ঁহ। সকলোকে ইনভাইট কৰিলোঁ, আহিব দেই মোৰ ঘৰলৈ। বাই বাই।